বাইদেউজনী আছেনে নাই জানো অলপ ষ্টাইল দি যাওঁ চেতিয়ানী আপোনাৰ ইয়াতে লগ পালোঁ ভালেই হ'ল দেই আপোনালোকৰ ঘৰলৈ আহিছিলোঁ আমি আহিছিলোঁ মই আকৌ এই হেৰি কি বুলি কয় পুৰণি বাইদেউ ফালে যাওঁ বুলি ভাবিছিলোঁ এই ৰ'ব আপুনি সেনেকৈ ক'লে নহ'ব নহয় মইতো চিনি নাপাম ন একো নাই আপোনাক মই চিনাকি কৰি দিম নহয় ব'লক যিকোন হয় যাওঁ ব'লক আপোনাক আপুনি বাৰু চাওকচোন মইতো চিনি যদি নাপাওঁ কেনেকৈ যাম বাৰু তেহেঁতসকলে এনেই লাষ্ট পোৱাটো হ'বনে বাৰু এই একো নহয় বাইদেউ ব'লক আপুনি আৰু ব'লক কুঁৱৰণী মোৰ বাৰু লাষ্ট নাই হ'লেওতো বেয়া লাগে ন পিছে কি কৰি আছিলে হয় আছিলোঁ এনেই আপোনালোকক মই তামোলখনকে দিয়া নাই কি বাৰু বহকচোন দেই হেৰি ভালেই মানুহজনী ভালেই ভাল আছে ন মানে মাত কথাবোৰ ভাল আছে আমাৰবোৰ নাই মাত বৰ গৰম উঠিছে দেই বাইদেউ ফেনখন চলাই দিয়ে নেকি ৰ'ব ফেনৰ কাৰেণ্ট হেৰি ফেন ল'লে নহয় তিনিখন ল'লো দেই তই মানে টানিও যি ল'লো মানুহ কৈ আছো আপুনি তামোল দিলে নহয় ন কি এখন তামোল দিছে যে কেনেকৈ খাওঁ নব চেতিয়ানী কি কৰিছে ৰ'ব এনেকৈ ভাগ কৰি খাওঁ নেকি ধুনীয়াটো নাই বাইদেউ তামোল মানে পাই থৈ দিয়া নাছিলে আপোনালোকৰ মই জানো নহয় মই জানো शाबाश बेटा बहुत बढ़िया আপোনাকো চিনিব নাই মই আপুনি চিনি নাপাব এই হেৰি আকৌ তুমি কয় ফুকননি মানে আমাৰ হেৰি মানে লগৰে বুলি ক'ব লাগিব মই সিহঁতৰ ঘৰলৈ আহিছোঁ জানানে আপোনালোকৰ ঘৰলৈ লৈ আহিলে মই নাযাওঁ কৈছোঁ মই বেয়া পাব ন লৈ আনিলোঁ আপুনি তেনেকুৱা মানুহ নহয় ন বেয়া পিছে খবৰ খাতি কেনেকুৱা ভালেই আৰু তামোলো দিওঁ চাহো দিওঁ দেই তামোলো দিলে এডোখৰ ভাগ কৰোঁ খাব লগা হৈছে চাহ পানী বা কিহে দিয়ে নিমখে দিয়ে নি আকৌ চাহনি কিহে বা দিয়ে A few moments later. বাইদেউ বেছি দেৰি নাথাকোঁ আৰু দেই যাওঁগৈ নেকি যাওঁতে গৈছে এই খাই যাওঁ এই লওক মই দি দিছোঁ আপোনাক বৰ গৰম হৈছে দেই আজি বৰ গৰম ন গৰম আছে বাইদেউ নিমখ দি আছে ন এই আমি মিঠা বস্তু নেখাওঁ মানে নহয় বাইদেউ অলপ সেমেকিলে হ'ল মানে দিনটো হ'ল কথা এটা নহয় আহক ওচৰতে বহকি আমাৰ ঘৰত যে সকাম এখন আছিল গ'লো মা কিনো হ'ল মোৰ তাত পেটৰ গৰম গ'ল চকু ইফালে গৈছে সিফালে গৈছে আইঅ কি কৰিলে টেঙা পানী খাই নিদিলে নে কিয় সেই সময়ত টেঙা পানী মই ক'ত পাওঁ তাকে সকামলৈ গমতে সেই নাপায় নেকি কাটি থৈ দিয়া তাকে ইমান বিচাৰিলোঁ আৰু মোক সেৱা কৰিবলৈ মাতিলে ন তেতিয়া মই কেনেকৈ টেঙা পানী বিচাৰি যাম সেইটো বা হয় তাহাক কওকচোন তাহা নক'ব আৰু দীঘল দি পৰিলোঁ
গ'লেই নহয় ফয়কে আপুনি বাৰু খাবই নোৱাৰিলে নে কি কৰোঁ কওকচোন মানে যেতিয়া একদম বেছি লাগি থাকে ন একদম এনেকুৱা কৰিব নালাগে নোৱাৰে এই চাহে On my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time. I just been living on. আমি আকৌ এনেকৈ প্ৰকাশ কৰি এই মোৰ আকৌ মনটো খোলা নহয় এই নহয় আপোনাক বাৰু মই কৈ দিয়া নাই সেনেকৈ বেয়া নাপাব আপুনি আপুনি কওক ফোন কৰিছে আজি বেলেগ শাক বনাব পৰা নাই মাংস আনিব হয় নেকি পুৰণি বৰ ধুনীয়াকৈ হয় ঘৰ চৰবোৰ এইবোৰ লোৱা পঢ়া এতিয়া আপুনি ইহঁতৰ ঘৰত সোমাব নহয় ইহঁতৰ ঘৰত সোমাব নহয় এহেঁতৰ ঘৰত এতিয়া সোমাব লাগিব সোমাই যাব সোমাই যাব ভাত চাত খাই যাব ৰাতি ভাত চাত সোমাই যাম কি বেয়া পাইছে নি নোসোমা তেনে আজি নোসোমা বেলেগ এদিন আহিম আজি নোসোমা কাইলৈ আহিম লাগি ধৰিছে এই নোসোমা মই এনেহে কৈছিলোঁ এজনী হেৰি নহয় এই নিমখটো ইমান চোকাকৈ বনাইছে জানেনে নাজানে জানো এইজনী বনাবলৈ মই সেনেকুৱা একদম ভাল নালাগিলে সঁচাকৈ ভাল নালাগিলে মই কৈছোঁ তেনেকুৱা নাছিলে নহয় নাছিলে আজিকালি বেছি আহি পাইছে নাছিলে হেনে আপুনি আহি পাইছে নেকি নহয় মই সেই আমাৰ হেৰিৰ পৰা জানো আপুনি কথা এতিয়া এইজনী কথা এতিয়া মই এতিয়া গম পাইছোঁ আকৌ মইতো এনেকৈ দুফালে কেলৈ হেৰি কৰোঁনো আপুনি সেনেকৈ নক'ব নধৰিব দেই বেয়া নাপাব মই তেনেকুৱাই আৰু নধৰো বলক আপোনালোকৰ ঘৰত আজি নোসোমাও নালাগে বাইদেউ নালাগে মানে আলহী ধৰি আহিব ন সেইটো বা হয় মই তেনে ঘৰ বেয়া পাইছে নি বাইদেউ এই নাই পোৱা কিয় পামনো পাইছোঁ বিদায় আৰু দেই আহিব যাম মই পৰহি নহ'লেকে আহিম আকৌ আহিব যাম